আজি আমাৰ বৈঠক আমাৰ সমগ্ৰ অসমৰ আমাৰ কংগ্ৰেছৰ যিসকল সদস্য আছে সেইসকলৰ যোৱাবাৰ যিসকলে আমাক কণ্টেষ্ট কৰিছে আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই আমাৰ ডিলিমিটেশ্যন সম্পৰ্কত আমি কি সিদ্ধান্ত ল'ম কেনেধৰণেৰে আগবাঢ়িম আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অহাৰ সময়ত আমি কেনেধৰণৰ পদক্ষেপ ল'ম আৰু আমাৰ যিসকলে এই ক্ষেত্ৰত কি ক'বলগীয়া আছে সেই গোটেই কথাখিনি খৰচি মাৰি আলোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই আপোনালোকৰ গোটেইখিনি কথা ব্যাখ্যা কৰিব মই খালি আপোনালোকে সোধাৰ কাৰণে এটা কথাই ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইটা দিন বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ কথা কৈছে সেই বিভ্ৰান্তিকৰ কথাবিলাক তথ্য সহকাৰে যে অশুদ্ধ গোটেই জাতিটোক যে তেওঁ যে দুধুৰ মুধুৰত পেলাইছে এটা যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ যে ভুল এটা তথ্য দাঙি ধৰিছে বিভিন্ন ক্ষেত্ৰত মই তথ্য সহকাৰে দাঙি ধৰিম আৰু এইখিনি ক্ষেত্ৰত নিশ্চয় সদায় হৈ ৰাইজে বিচাৰ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এই ডিলিমিটেশ্যনটো হ'ল জাতি ৰক্ষাৰ আপোনাৰ দলিল যিখিনি আপোনাৰ অসম আন্দোলনৰ পিছত আমাৰ হোৱা অসম চুক্তিয়ে বলে নোৱাৰিলে NRCয়ে বলে নোৱাৰিলে এইবাৰ যদি ডিলিমিটেশ্যনটো হয় তেতিয়াহ'লে 102টা চিট তেওঁৰ ভাষাৰে খিলঞ্জীয়াৰ কাৰণে আপোনাৰ নিৰাপদ হ'ব আৰু গতিকে এইখন আমাৰ প্ৰয়োজন আৰু 2001 চনৰ চেঞ্চাছ মতে হ'ব লাগে কাৰণ 2011 হ'লে গোটেই জাতিটো ৰক্ষা নহ'ব গতিকে এই সময়খিনি বহুত গুৰুত্বপূৰ্ণ গতিকে এই ডিলিমিটেশ্যনটো আমাৰ প্ৰয়োজন আছে বুলি তেওঁ ব্যাখ্যা কৰিছে লগতে যোৱাকালি ক'লে যে আমি দেখিছিলোঁ যে 1985 চনত যেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ হৈছিলে সেই চৰকাৰ সময়তো আমি দেখিছিলোঁ যে এনেধৰণৰ এটা অৱস্থা হৈছিলে 58 চিটতহে খিলঞ্জীয়া লোকসকল জিকিব পাৰিছিল তেওঁৰ ভাষাৰ খিলঞ্জীয়া দেই তেওঁ আজি এটা কালি এটা কয়তো খিলঞ্জীয়া লোক 58হে জিকিছিল আৰু জিকা নাছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 58 তাৰমানে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত যিখন আপোনাৰ চৰকাৰ গঠন হৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেতিয়া 58 চিটতহে বোলে আমাৰ খিলঞ্জীয়া লোক জিকিছিল এইখন হ'ল আপোনাৰ 1985 Assam Legislative Assembly election. The 8th Assam Legislative Assembly election was held in two phases in 1985 to elect members from 126 constituencies in Assam, India. এখন হ'ল আমাৰ নেটত সকলোৱে পাব ইয়াত দিছে যে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত যিখন সেই সময়ত চৰকাৰ হৈছিলে সেই চৰকাৰৰ সময়ত মাত্ৰ 58টা চিটতহে খিলঞ্জীয়া জিকিছিল কৈছিল নহয় তেওঁৰ ভাষাৰ খিলঞ্জীয়া কিন্তু ইয়াত আপুনি তথ্যবিলাক চাওক তেওঁ এইখন হ'ল আমাৰ গোটেই লিষ্টখন এইখন আমাৰ গোটেই লিষ্টখন সেই সময়ত AGPক ইণ্ডিপেণ্ডেণ্ট বুলি কৈছিলে এইখন তালিকা নেটতে আপোনালোকে পাব এইটো পাব্লিক ডমেইনত আছে এইখন লিষ্ট এইখন তালিকা এইখন তালিকাত বোলে 58টা চিটতহে খিলঞ্জীয়া জিকিছিল তেওঁ যদি 58ৰ খিলঞ্জীয়াখিনি তেওঁ কেনেকৈ পাইছে নাজানো কিন্তু ইয়াত 103টা নাম খিলঞ্জীয়া মানুহৰ যিটো তেওঁৰ ভাষাৰ খিলঞ্জীয়া আছে মই যদি এতিয়া কওঁ তেওঁৰ তালিকাত কোন মানুহ খিলঞ্জীয়া পৰা নাই খিলঞ্জীয়া তেওঁ পৰা নাই কুমাৰী ৰবি দাস মণিলাল গোৱালা গৌতম ৰয় কৰ্ণেন্দ্ৰ ভট্টাচাৰ্য দ্বিজেন্দ্ৰ পুৰকায়স্থ দীনেশ প্ৰসাদ গোৱালা গোবিন্দ চন্দ্ৰ লাংথাচা খিলঞ্জীয়া নহয় তেওঁৰ মতে ৰাজেন টিমুং 58ৰ বাহিৰৰখিনি মই কৈ আছোঁ দেই শৰৎ চন্দ্ৰ সিনহা মিথিয়াছ টুডু আমাৰ বিশিষ্ট কংগ্ৰেছ লিডাৰ অমৃতলাল বসুমতাৰী তেওঁৰ মতে খিলঞ্জীয়া নহয় কাৰণ 58হে জিকিছে তেওঁৰ 58ৰ তালিকাত এইসকলৰ নাম নাই চিলভিয়াছ কণপান হিৰণ্য বৰা গোলোক ৰাজবংশী
স্বৰূপ উপাধ্যায়, হিতেশ্বৰ শইকীয়া, কেশৱ চন্দ্ৰ গগৈ, অমিয়া গগৈ, শিৱ শম্ভু ওজা, ৰামেশ্বৰ ধানোৱাৰ, কুল বাহাদুৰ চেত্ৰী, দিলেশ্বৰ তাঁতী। বাকী এইখিনি ক্ষেত্ৰত পষ্টমৰ্টেম কৰি উলিয়াই ল'ব। তেওঁ কৈছে যে 58 ছিটহে 85 এবাৰ জিকিছে, 85তে 103টা ছিটত জিকিছে। গতিকে এই গোটেই কথাটো এটা বিভ্ৰান্তিৰ কৰাৰ কাৰণে, গোটেই মানুহখিনিক ধুঁৱলি কুঁৱলি সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এনেকৈ তথ্য বিভ্ৰান্তি কৰে, তেতিয়াহ'লে সাধাৰণ মানুহৰ কি অৱস্থা হ'ব? সাধাৰণ মানুহ এইখনটো দলিল, তেওঁ কৈছে, কালি কোৱা নাই জানো 85ৰ লিষ্টত মাত্ৰ 58 জিকিছে। দ্বিতীয় কথাটো হ'ল যে আমি কিয় কৈ আছিলোঁ যে 2001ৰ চেঞ্চাছ মতে হ'ব নালাগে। এইখন মেমৰ নাম লাহে লাহে আৰু কাগজ আছে ইণ্ডিভিজুৱেলি দিয়া। এইখন মেমৰ নাম আমাৰ অল পাৰ্টি ডেলিগেশ্যন গৈছে, অল পাৰ্টি ডেলিগেশ্যনত এইখন মেমৰ নাম দিছে। আৰু মেমৰ নামৰ কথাবিলাক মই আপোনালোকক মিটিঙৰ পিছতে গাই দিম যে চেঞ্চাছটো হ'ব নালাগে, NRCত নাম থকাৰ কাৰণে, যিটো ভিত্তিত ল এণ্ড জাষ্টিছ ডিপাৰ্টমেণ্টে 8 ফেব্ৰুৱাৰী 2008 তাৰিখে বন্ধ কৰি দিলে। সেই কথাখিনি কৰোঁতে কোনে কোনে চাইন কৰিছে? এই সকলোবিলাক চাইন কৰিছে। বিজেপি, AGP, এতিয়া বিজেপি, তেতিয়াৰ AGP, সকলো দল, এই সকলোৱে চাইন কৰিছে। মই বাকী সংগঠনৰ সেইবিলাকো আছে, আমি দেখাম। এইখিনি পলিটিকেল পাৰ্টিৰ আমাৰ অল পাৰ্টি ডেলিগেশ্যন। এইখিনি মানুহে কৈছিলে যে 2001 চনৰ চেঞ্চাছ মতে হ'ব নালাগে, NRC নোহোৱালৈকে ট্ৰু পপুলেশ্যনটো ৰিফ্লেক্ট নহয়, গতিকে হ'ব নালাগে। সেয়েহে আমি কৈছোঁ যে সকলোকে বিশ্বাসত লৈ, সকলো জাতি জনগোষ্ঠী বিশ্বাসত লৈ, যাতে কাৰো মনত যাতে কোনো ধৰণৰ এটা বিভ্ৰান্তি নাহে, সেইসকলক লৈ NRC কৰাত আমাৰ এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।